হাই গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ গাটো বিশেষ ভাল নহয়, বেমাৰ হৈ আছে। সেইকাৰণে মই বিহুৰ কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই। কালিলৈকে বাৰু চেষ্টা কৰি চাওঁ। এতিয়া ভাত বনাবৰ হ'ল দুপৰীয়াৰ, গতিকে ভাবিলোঁ এতিয়া কচু ভাজি বনাওঁ। মোৰ কচু ভাজি খাবৰ মন গৈছে, সেয়েহে ভাবিলোঁ কচু ভাজিখন আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেন্তে ব'লক কচু ভাজিখন বনাই লওঁ। কচু ভাজি বনাবলৈ প্ৰথমতে মই এনেদৰে ক'লা কচু দীঘল দীঘলকৈ কাটি লৈছোঁ। কাটি এইখিনি ভালদৰে ধুই লৈছোঁ। ইয়াতে এটা পিঁয়াজ কাটি লৈছোঁ, লগতে আদা নহৰু পিচি লৈছোঁ, তেজপাত এটা লৈছোঁ আৰু 3টা জলকীয়া লৈছোঁ। এতিয়া কেৰাহীটো গৰম হোৱাত ইয়াতে মই এতিয়া মিঠাতেল দিম। আপোনালোকে প্ৰয়োজন অনুসৰি মিঠাতেল দিব। তেলখিনি গৰম হোৱাত মই ইয়াতে এটা তেজপাত দি দিলোঁ। অলপ গোটা জিৰা দিছোঁ। 3টা জলকীয়া দিলোঁ আৰু লগতে কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে লৰাই ভাজি ল'ম। পিঁয়াজখিনি ৰংচোৱা হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি ভজা হ'ল, এতিয়া মই ইয়াতে পিচি লোৱা নহৰুখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই ভাজি ল'ম। এইখিনি মোৰ ভজা হ'ল। ইয়াতে মই 2টা আলু কাটি লৈছোঁ। এতিয়া এইখিনি ইয়াত ভালদৰে ভাজি ল'ম। আলুখিনি ভাজি লোৱা হ'ল। এতিয়া মই কাটি লোৱা কচুখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি মই ভাজি ল'ম। ভালদৰে লৰাই ভাজি ল'ম। কচুখিনি অলপ ভাজি লৈ মই ইয়াতে হালধি এচামুচ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজিম অলপ টাইম। এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। বেছি নিমখ দিয়া নাই, কাৰণ কচুখিনি জহি যাব, সেইকাৰণে অলপ দি লৈছোঁ। কচুখিনি অলপ টাইম ভালদৰে ভাজি লৈছোঁ, যাতে কচুখিনি ভালদৰে জহি যায়। এতিয়া কচুখিনি জহিবৰ কাৰণে ইয়াতে এখন ঢাকোন মাৰি দিম কিছু সময়ৰ কাৰণে। কিছু সময়ৰ পাছত ঢাকোনখন গুচাই কচুখিনি অলপ লৰাই দিম। এনেকৈ আকৌ ঢাকোনখন মাৰি দিম কচুখিনি সিজিবৰ কাৰণে। আকৌ ঢাকোনখন উঠাই এইখিনি ভালদৰে লৰাই দিম। চাওকচোন কচুখিনি ভালদৰে জহি গৈছে। ইয়াতে মই এচামুচ জিৰা গুড়ি দিছোঁ, কাৰণ কচুত জিৰা গুড়ি দিলে ভাল লাগে। এতিয়া এইখিনি ভালদৰে জিৰা গুড়ি দিয়াৰ পিছত ভাজি আছোঁ। এইখিনি আধা ভজা হোৱাত মই ইয়াতে আধা কাপ পানী দিছোঁ, কাৰণ ভালদৰে সিজিব লাগিব, সেইকাৰণে। এতিয়া আকৌ ঢাকোন মাৰি সিজিব দিছোঁ। আকৌ ঢাকোনখন গুচাই মই চালোঁ। এতিয়া এইখিনি লৰাই দিম। ইয়াতে মই বেছি পানী ব্যৱহাৰ কৰা নাই, আধা কাপ ব্যৱহাৰ কৰিছোঁ, কাৰণ কচুত এনেও পানী উঠেই। এতিয়া মোৰ কচুখিনি গোটেইখিনি সিজি গ'ল। গোটেইখিনি ভালদৰে সিজিছে। এতিয়া মোৰ কচু ভাজি ৰেডি হৈ গ'ল। এতিয়া এইখিনি ভাতৰ লগত খাব পৰাকৈ ৰেডি হৈ গ'ল। এয়া মোৰ কচু ভাজি। আপোনালোকেও এনেকৈ বনাই খাবচোন। কচু ভাজি বহুত টেষ্টি হয়। এয়া, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।